হেল্ল' যাবলৈ লৈছোঁ সাপ্তাহিক বজাৰ দেখিছেনে মুনা মস্ত এখন মুনা লৈ লৈছোঁ এতিয়া যাওঁ বজাৰ কৰোঁগৈ দেই আপোনালোকে ভিডিঅ'টো চাই দিব এতিয়া লাহেকৈ গেটখন মাৰি লওঁ কাৰণ গেটখন মাৰি থৈ নগ'লে বেয়া হ'ব কথাটো তিতা হৈ আছে আঠটা ফুৰিব আহিছিলোঁ ধৰিবই পৰা নাই বজাৰ কৰিবলৈ আমি তিনিটাই ওলাইছোঁ মই এটা বেগ লৈ পেলাই আৰু আমাৰ পিছফালে এখন আহিছে না পিঠাগুড়ি খুন্দা একে ঢেঁকী খাই এইখন উবেৰখন আহিলে আমি যাওঁ এতিয়া মানডে মাৰ্কেটলৈ এই পূৰা মুনা ভৰাই বজাৰ কৰিম আমি ওলাইছোঁ আৰু দেই বজাৰলৈ বজাৰ কৰিবলৈ আৰু দেই হাই হেল্ল' এভৰিৱান দীপাংকৰ এনেকৈ ক'লে হাই হিমা এয়া বৰ নামো হিমাদ্ৰী হাই হিমা আমি পালোহি মায়ানগৰীত কি যে ভিৰ দেখিছোঁ হা বিৰামগুড়া মায়ানগৰীত পালোহি আমি দেখিছেনে কিমান ভিৰ আমি মানে ভিৰৰ মাজতে আমি থপিয়া থপিকৈ বজাৰ কৰি আছোঁ মানে ভিডিঅ' বনাই আছোঁ আৰু দেই মই কিন্তু একদম প্ৰফেচনেল ভিডিঅ'গ্ৰাফাৰ মই পূৰা ভিডিঅ' বনাইছোঁ পূৰা ৰাস্তা উলিয়াই আমি গৈ আছোঁ এয়া চাওক কিমান গাড়ী পাই গ'লো কি ভিৰ দেখিছেনে নাই আমি তাৰ মাজতে আমি আজি ল'ম আৰু বজাৰৰ ভিৰ দেখিছে নহয় ইমানেই ভিৰ মই মানে অবাক হৈ গৈছোঁ বহুত দিনৰ আগতে গৈছিলোঁ বহু দিনৰ পিছত আকৌ আজি গৈছোঁ মানে মানুহৰ ইমানেই ভিৰ কি মানে কৈছোঁ আপোনালোকক মানে মানুহৰ ভিৰ দেখিলে মানে মেলা হৈ থকা নিচিনাহে লাগে প্ৰত্যেক সপ্তাহতে বজাৰখন বহে দেখিছে সেউজীয়া সেউজীয়া কৰি থৈ দিছে পূৰা লাইটো সেউজীয়াহে লগাইছে আৰু এয়া শুকান মাছ কাৰ কাৰ খাব মন গৈছে কওকচোন শুকান মাছৰ সোৱাদেই বেলেগ নহয় জানো ইয়াৰ মানে কি ক'ব আৰু বিলাহী এলম নে আলু এলম মই কনফিউজ হৈ গৈছোঁ এই আলু লৈ লওঁ বিলাহী লৈ লওঁ আৰু এতিয়া বলক বিট কিনোগৈ ইমানেই ডাঙৰ ডাঙৰ বিটখিনি দেখি পেলাই মোৰ মানে খাবলৈ মন গৈছে কিন্তু সেয়া অকণমান লোৱা হৈছে বাৰু বিট ল'লোঁ বিট এইখিনি বৰ আছিলে বই লৈছিলোঁ দেই মই লোৱা নাই তাৰপিছত এয়া চাওক ডাঙৰ ডাঙৰ ধুন্দুলি আৰু এই ধুন্দুলিটো খাই কোনে কোনে ভাল পায় ক'বচোন মই কাচকল ল'লোঁ কাচকল মই বহুত ভাল পাওঁ মানে ভাজি হওক তৰকাৰী হওক সেইটো কাৰণে মই লৈ ল'লোঁ আৰু এতিয়া আমি ধুনীয়াকৈ ওলাইছোঁ আৰু যাবলৈ বস্তুবোৰ দাঙিব পৰা নাই দীপাংকৰে লৈ তত পোৱা নাই দুখন হাতত দুটা ডাঙৰ ডাঙৰ মোনা তাৰপিছত আমাক খাবলৈ মন গৈছে কুঁহিয়াৰ ৰস এগিলাচ খাই লৈ পেলাই তাৰপিছত গৈছোঁ আমি আকৌ মানে চিংৰা আছে কি আছে চাবলৈ মানে দেখিলেতো খাবলৈ মন যায় নহয় জানো তাৰপিছত ধুনীয়াকৈ চিংৰা ল'লোঁ আৰু ঘৰত আহি পেলাই খোৱাৰ প্লেন কৰিলোঁ তাৰপিছত এইখিনি চাওকচোন মাটি কলহকেইটা দেখি বৈ ক'লে মই এটা ল'মেই আজি মানে দৈ বনাবৰ কাৰণে এটা ধুনীয়াকৈ হেৰি এটা ল'লে 1 লিটাৰৰ তাৰপিছত আমি ধুনীয়াকৈ ফলৰ সেইখিনিত গ'লোঁ ফলখিনিও মানে বহুত মানে ভাল আছিলে আৰু সেইটো কাৰণে ফলো লোৱা হ'ল তাৰপিছত কুলফি খাবলৈ মন গ'ল কুলফি খাই লৈছোঁ আমি যিহেতু ওলাই গৈছোঁ অকণ ফুড ব্লগ টাইপৰে হৈ গ'ল আৰু এয়া বৈ ধুনীয়াকৈ এখন ভেজ থালি বনাইছে যিহেতু মানডে মই ভেজ খাওঁ মানডে একদম মজাকৈ মানে ভাজি দালি ভাত আৰু আচাৰ বেঙেনা ফ্ৰাই বজাৰৰ পৰা আহিলোঁ আৰু এইবিলাক চব চব্জি লৈ পেলাই ধুনীয়াকৈ বনাইছে বৈ এতিয়া ধুনীয়াকৈ ভাত খাওঁ আমি তিনিটাই আৰু থালিখন মই ধুনীয়াকৈ ভিডিঅ' কৰি থৈছোঁ আপোনালোকে চাব আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছে আশা কৰিছোঁ ভাল পাইছে লাইক কৰি দিব কমেণ্ট কৰিব দীপাংকৰ দা বৌ আৰু আমাৰ বৌ একদম ছেফ মানে বহুত ধুনীয়াকৈ খানা বনায় আৰু ভিডিঅ'টো এণ্ড কৰিছোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই